এই পৰিলে আজি আমাৰ ফ্ৰিজটো একদম চব্জি দেখিছেনে একদম সেউজীয়া আছে একদম গ্ৰীনি হৈ আছে পুৰা আজি দেওবৰীয়া বজাৰ দেখিছেনে পুৰা ফুল হাউচ ফুল হৈ আছে কেক খুলি পেলাই দেখাম ইয়াত কি আছে ইয়াত আছে লাই পাত্তা সজিনা বা আৰু এইটো কি বুলি কয় আনো কি বুলি কয় এইটো ৰঙা ভাজি এই সুধিব লাগিব হেৰি মমিলাক সুধি আছোন কি হয় এইটো হৈছে অমৰা 10 টকাৰ অমৰা লৈ আনিছোঁ এইটো হেৰিৰ লগত খাবলৈ ভাল হ'ব মাছৰ লগত সৰুকৈ কাটি ভজা লাগিব এয়া হৈছে কুন্দুলি আনিলোঁ এয়া ভেন্দি কেজি 50 টকা এইটো কুন্দুলি পোৱা 20 টকা তিতাকেৰেলা পোৱা 30 টকা এক কচু আনিছোঁ চব কচু মাছৰ লগত বনাই মজা লাগিব খাই ভাল লাগিব বহুত চব্জি আনিছোঁ আজি এয়া বিলাহী কেজি 50 টকা এয়া বিলাহী ওচৰত নাহিবা ৰ'বা মই দেখাই আছোঁ ৰ'বা তুমি পিছফালে যোৱা এয়া বিলাহী কেজি 50 টকা একদম আজি ফ্ৰিজটো দেখিয়ে মজা লাগিছে এইফালে জলকীয়া আছে এইফালে লোকেল চিকেন এই অকণমানহে আছে দেখোন আৰু এইফালে দাংবডি কেনেকৈ আছিলে দাংবডি কেজি 60 টকা নেকি 60 টকা তাৰপিছত এইটো বন্ধাকবি কেজি 50 টকা আৰু ক'ত গ'ল এইটো ফুলকবি কেজি 80 টকা কৈছিলে মই 70 টকাত আনিলোঁ দুটা নে তিনিটা আছিলোঁ ৰ'বা মোক কৰিব দিয়া ভিডিঅ'টো এয়া তিনিটা আছে তিনিটা পূৰা 1 কেজি হৈছে পূৰা পাল্লাত জুখি দিছে এইফালে আছে দেখোন আৰু কেইটামান মই দেখাইছোঁ দিয়া এয়া হৈছে কলডিল এইটো কিমান হ'ব কওকচোন বাৰু আপোনালোকে কওক এইটো কমেণ্টত লিখি পেলাই কওক আৰু এইফালে চাওক এইটো ৰঙালাও এইটো হৈছে অনলি 30 rupees কেজি 30 টকা অকল 20 টকা সেইটো লৈ যা আৰু সেই দেখিছেনে ভিডিঅ'ৰ ফালে এইবিলাক গুড় বহুত দিনৰ পৰা পৰি আছে তাতে খোৱাই নাই আৰু আণ্ডা এডোখৰত আণ্ডা ৰাখিছোঁ হৈ গ'ল তুমি যোৱাচোন তাৰ পৰা বছ আজিলৈ ইমানেই কিমান দিন লাগে খতম হ'বলৈ চাই লওঁ মই আপোনালোকক জনাম বাৰু বাই